মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আমি তোমালোকৰ সিলেবাছৰ এটা দৰকাৰী টপিক দ্য থিয়ৰী অফ আইডিয়েল ষ্টেট অফ প্লেটো বা প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব আৰু লগতে এই তত্ত্বৰ বৰ্তমান সময়ত প্ৰাসংগিকতা সম্পৰ্কেও আমি চমুকৈ আলোচনা কৰিম। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ তত্ত্বৰ আলোচনা কৰাৰ আগতে আমি চমুকৈ প্লেটোনো কোন আছিলে সেই সম্পৰ্কে অলপ জানি লোৱাটো প্ৰয়োজন। আমি সকলোৱে ছক্ৰেটিছৰ নাম শুনিছোঁ। তেখেত হৈছিল পুৰণি গ্ৰীক দাৰ্শনিকসকলৰ শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ মাজৰ এজন আৰু তেওঁৰে এজন প্ৰিয়তম শিষ্য আছিলে প্লেটো। প্লেটোৰ জন্ম হৈছিলে এথেন্সত এটি অভিজাত পৰিয়ালত খ্ৰীষ্টপূৰ্ব 427 চনত আৰু তেখেতৰ মৃত্যু হৈছিল খ্ৰীষ্টপূৰ্ব 347 চনত। প্লেটোক আমি এৰিষ্টটলৰ শিক্ষক হিচাপেও জানো, যিজন এৰিষ্টটলক আমি ৰাজনীতি বিজ্ঞানৰ পিতা বুলি কওঁ। প্লেটোক গ্ৰীক ৰাজনৈতিক তত্ত্বৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয়। তেখেতে আছিল প্ৰথমগৰাকী গ্ৰীক দাৰ্শনিক যিয়ে প্ৰথমে পদ্ধতিগতভাৱে গ্ৰীক দৰ্শনৰ অধ্যয়ন কৰিছিল। তেওঁ আছিল দ্য একাডেমী বুলি যিখন শিক্ষানুষ্ঠান তেওঁৰ প্ৰতিষ্ঠাতা। তেওঁ ছক্ৰেটিছৰ মৃত্যুৰ পিছত এথেন্স এৰি থৈ ইটালী আৰু চিচিলি ভ্ৰমণ কৰিবলৈ গৈছিল, য'ত তেওঁ পাইথাগোৰীয় দাৰ্শনিকসকলৰ সংস্পৰ্শলৈ আহিছিল। তাৰ পৰা ঘূৰি আহিল তেওঁ এথেন্সত খ্ৰীষ্টপূৰ্ব 388 চনত দ্য একাডেমী প্ৰতিষ্ঠা কৰিছিল, য'ত তেওঁ যুৱকসকলক বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰিছিল। দ্য একাডেমীত জ্ঞান প্ৰদান কৰা বিষয়সমূহ বিভিন্ন ধৰণৰ আছিল, যেনে জ্যোতিৰ্বিজ্ঞান, জীৱবিজ্ঞান, অংকশাস্ত্ৰ, ৰাজনৈতিক তত্ত্ব আৰু দৰ্শন। প্লেটোৰ বিখ্যাত গ্ৰন্থবোৰৰ ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে দ্য ৰিপাব্লিক, যিখন গ্ৰন্থৰ মূল বিষয়বস্তু হৈছিল জাষ্টিছ বা ন্যায়, দ্য ষ্টেটছমেন, যিখন গ্ৰন্থৰ মূল বিষয়বস্তু ছুপিৰিয়ৰিটি অফ দ্য ৰুল অফ ল বা আইনৰ শাসনৰ প্ৰাধান্যৰ ওপৰত তেওঁ ডিছকাছ কৰিছিল। তাৰপিছত দ্য লজ, য'ত তেওঁ মিশ্ৰিত সংবিধানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰিছে। প্লেটোৰ যদি আমি দৰ্শনলৈ চাব বিচাৰোঁ, তেতিয়াহ'লে আমি এটা কথা গম পাওঁ যে প্লেটো হৈছে এজন আইডিয়েলিষ্ট থিংকাৰ বা আদৰ্শবাদী চিন্তাবিদ। তেওঁ ৰাজনীতি আৰু দৰ্শনৰ মাজত এক যোগসূত্ৰ স্থাপন কৰিব বিচাৰিছিল বা স্থাপন কৰিছিল, আৰু তেওঁ সেই সময়ৰ এথেন্সৰ গণতান্ত্ৰিক পদ্ধতিৰ সমালোচক আছিল আৰু তেওঁ সেই সময়ৰ ৰাজনৈতিক পদ্ধতিলৈ কিছুমান পৰিৱৰ্তন আনিব বিচাৰিছিল। প্লেটোৰ যদি আমি তত্ত্বসমূহ চাওঁ, তেতিয়াহ'লে আমি দেখিম তেওঁ বহুতকেইটা তত্ত্ব আগবঢ়াই থৈ গৈছে আৰু এজন আইডিয়েলিষ্ট থিংকাৰ হিচাপে তেওঁ বেছিভাগ তত্ত্বই আইডিয়েল পদ্ধতি অনুসৰণ কৰি গৈছে, অৰ্থাৎ তেওঁ এম্পিৰিকেল ষ্টাডিৰ ওপৰত নহয়, বৰঞ্চ তেওঁ নিজস্ব কাল্পনিক ধ্যান ধাৰণাৰ ওপৰত ভিত্তি কৰি তেওঁ তত্ত্বসমূহ তেওঁ তৈয়াৰ কৰি উলিয়াইছিল। তেওঁৰ তত্ত্বসমূহৰ ভিতৰত আছে দ্য থিয়ৰী অফ আইডিয়েল ষ্টেট বা আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব, দ্য থিয়ৰী অফ জাষ্টিছ, ন্যায়ৰ তত্ত্ব, দ্য থিয়ৰী অফ ফিলচফাৰ কিং, দাৰ্শনিক ৰজাৰ তত্ত্ব, দ্য থিয়ৰী অফ কমিউনিজিম অফ ফেমিলি এণ্ড প্ৰপাৰ্টি, পৰিয়াল আৰু সম্পত্তিৰ সাম্যবাদৰ তত্ত্ব, আৰু প্লেটোৰ স্কিম অফ এডুকেশ্যন, প্লেটোৰ শিক্ষাক লৈ এটা বহল বা বিস্তৃত তেওঁ আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল, এণ্ড দ্য থিয়ৰী অফ ছেকেণ্ড বেষ্ট ষ্টেট, প্লেটোৰ দ্বিতীয় আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জানি ল'ব লাগিব প্লেটোৱে ৰাষ্ট্ৰ মানেনো কি বুজাইছিল। প্লেটোৰ ভাষাত ৰাষ্ট্ৰ হৈছে এক প্ৰাকৃতিক অনুষ্ঠান, আৰু এই প্ৰাকৃতিক অনুষ্ঠানটো ব্যক্তিৰ কাৰণে যথেষ্ট দৰকাৰী, খুব অত্যাৱশ্যকীয়, কাৰণ প্লেটোৰ ভাষাত এখন ৰাষ্ট্ৰতহে একোজন ব্যক্তিৰ পূৰ্ণাংগ ব্যক্তিত্ব প্ৰতিফলিত হৈ উঠাটো সম্ভৱ। প্লেটোৰ যদি আমি আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্বলৈ চাওঁ, তেতিয়াহ'লে আমি তাত কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য দেখিবলৈ পাওঁ, যেনে দ্য ৰুল অফ দ্য ফিলচফাৰ কিং, দাৰ্শনিক ৰজাৰ শাসন,
ছাবঅৰ্ডিনেট পজিশ্যন অফ দ্য ৰুল অফ ল, আইনৰ শাসনক গৌণ অৱস্থান বা স্থান। 3 classes ইন দ্য ষ্টেট, ৰাষ্ট্ৰত তিনি ধৰণৰ শ্ৰেণীৰ মানুহৰ উপস্থিতি। কমিউনিজম অফ ফেমিলি এণ্ড প্ৰপাৰ্টি, পৰিয়াল আৰু সম্পদৰ সাম্যবাদ। ইকুৱেল পজিশ্যন অফ মেন এণ্ড উইমেন, পুৰুষ আৰু নাৰীৰ সমান অৱস্থান। ষ্টেট কণ্ট্ৰল, কম্প্ৰেহেনচিভ এণ্ড অলছ' কম্পালচৰি এডুকেশ্যন, ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সৰ্বাত্মক আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা। এইকেইটা আমি অলপ ডিছকাছ কৰোঁ এতিয়া। প্ৰথমে আহিলে দ্য ৰুল অফ দ্য ফিলচফাৰ কিং, দাৰ্শনিক ৰজাৰ শাসন। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰত একোজন দাৰ্শনিক ৰজাই শাসন কৰিব বা একোজন প্ৰাজ্ঞ বা বিজ্ঞ ব্যক্তিয়েহে একোখন ৰাষ্ট্ৰ শাসন কৰাৰ তেওঁ মত পোষণ কৰিছিল। তেওঁ সঁচা ইচ্ছাৰ শাসন আৰু বহু লোকৰ ইচ্ছাৰ শাসনৰ মাজত প্ৰভেদ উলিয়াইছিল। তেওঁ কৈছিলে যে বহু ব্যক্তিয়ে যদি এখন ৰাষ্ট্ৰ শাসন কৰে, যেনে ধৰক গণতান্ত্ৰিক পদ্ধতি, আৰু সেই বহুজন ব্যক্তিৰ শাসনত যদি এজনো জ্ঞানী ব্যক্তি নাথাকে, তেতিয়াহ'লে তেনেধৰণৰ শাসন পদ্ধতিৰ কোনো অৰ্থ নাই। তাৰ তুলনাত কেৱল যদি এজন ব্যক্তিও যদি এখন ৰাষ্ট্ৰ শাসন কৰে আৰু সেই এজন ব্যক্তি যদি প্ৰাজ্ঞ ব্যক্তি হয়, তেওঁ যদি দাৰ্শনিক ব্যক্তি হয়, তেতিয়াহ'লে সেইখন ৰাষ্ট্ৰ আনখন ৰাষ্ট্ৰতকৈ বেছি ভালদৰে পৰিচালিত হ'ব। গতিকে তেওঁ সদায় বিচাৰিছিলে যে ৰাষ্ট্ৰ এখন পৰিচালনা কৰাৰ যিজন মুৰব্বী হ'ব, তেওঁ সদায় একোজন জ্ঞানী ব্যক্তি বা প্ৰাজ্ঞ ব্যক্তি হোৱা উচিত। এজন জ্ঞানী ব্যক্তি বা প্ৰাজ্ঞ ব্যক্তিৰ অধীনত যদি ৰাষ্ট্ৰখন পৰিচালনা হয়, তেতিয়াহ'লে ৰাষ্ট্ৰখনত ন্যায় বৰ্তি থাকিব বুলি তেওঁ বিশ্বাস কৰিছিল। জ্ঞানী ব্যক্তি এজনে যেতিয়া এখন ৰাষ্ট্ৰ পৰিচালনা কৰিব, তেতিয়া তেওঁ কোনো ধৰণৰ ভুল পদক্ষেপ ল'ব নোৱাৰে বুলি প্লেটোৱে বিশ্বাস কৰিছিল। দ্বিতীয়টো বৈশিষ্ট্য হৈছে ছাবঅৰ্ডিনেট পজিশ্যন অফ দ্য ৰুল অফ ল, আইনৰ শাসনক তেওঁ গৌণ স্থান দিছিল। তেওঁ মুখ্য স্থান দিছিল জ্ঞানী ব্যক্তিজন বা যিজনে ৰাষ্ট্ৰখন পৰিচালনা কৰিব, তেওঁৰ প্ৰজ্ঞাৰ ওপৰত। যদি জ্ঞানী ব্যক্তিজনে নিজৰ প্ৰজ্ঞাৰ আধাৰত যিকোনো ধৰণৰ সিদ্ধান্ত লয়, তেনেহ'লে সেই সিদ্ধান্ত অইন যিকোনো আইনতকৈ বেছি শ্ৰেষ্ঠ হ'ব বুলি তেওঁ বিশ্বাস কৰিছিলে। তেওঁ কৈছিলে, আনলেছ দ্য ফিলচফাৰ্ছ আৰ কিংছ এণ্ড দ্য কিংছ আৰ ফিলচফাৰ্ছ, দেৰ উইল বি ন' জাষ্টিছ। ন্যায় তেতিয়ালৈকে নহয় যেতিয়ালৈকে দাৰ্শনিকসকল ৰজা নহয় আৰু ৰজাসকল দাৰ্শনিক নহয়। গতিকে এজন দাৰ্শনিক ৰজাই যি সিদ্ধান্ত দিব বা তেওঁ যি ক'ব, সেয়াই ৰাষ্ট্ৰখনৰ আইন হ'ব আৰু সেই আইনমতে চলিলেই ৰাষ্ট্ৰত ন্যায় প্ৰতিষ্ঠা হ'ব বুলি তেওঁ বিশ্বাস কৰিছিল। প্লেটোৱে ৰাষ্ট্ৰ এখনক মানৱ দেহৰ লগত তুলনা কৰিছিল আৰু তেওঁ কৈছিলে যে একোটা মানৱ দেহত কেইটামান গুণ থাকে। তেওঁ কেইটামান গুণ চিনাক্ত কৰি উলিয়াইছিল। সেইকেইটা হৈছে ৰিজন বা বিবেচনা কৰিব পৰা গুণ, কাৰেজ বা সাহসী গুণ, আৰু এপেটাইট বা ভোক লগা গুণ। প্লেটোৱে কৈছে যে এই তিনিটা গুণ মানৱ দেহৰ তিনিটা বেলেগ বেলেগ অংশত দেখিবলৈ পোৱা যায়। বিবেচনা কৰিব পৰা শক্তি মানুহৰ মগজুত থাকে, সাহস মানুহৰ বুকুত থাকে, আৰু ভোক মানুহৰ পেটত লাগে। যিদৰে শৰীৰৰ তিনিটা অংশৰ গুণ বা কাম বেলেগ বেলেগ, ঠিক একেদৰে এখন ৰাষ্ট্ৰটো তাত থকা মানুহসকলৰ গুণ বা কাম বেলেগ বেলেগ হোৱা উচিত বুলি তেওঁ মত পোষণ কৰিছিলে। তেখেতে কৈছিলে যে ৰাষ্ট্ৰটো তিনিটা শ্ৰেণীৰ মানুহ থাকিব লাগে, কাৰণ ৰাষ্ট্ৰৰ একাংশ ব্যক্তিৰ বিবেচনা কৰিব পৰা গুণ থাকে। তেওঁলোকক প্লেটোৱে এটা শ্ৰেণীত ভাগ কৰিছে। তেওঁলোকক তেওঁ মেন অফ গ'ল্ড বুলি কৈছে, সোণেৰে সজোৱা ব্যক্তি। তাৰপিছত আন এক শ্ৰেণীৰ লোক আছে যিসকলৰ সাহস থাকে। তেওঁক সেই শ্ৰেণীটোক প্লেটোৱে ৰূপৰ মানুহ বুলি শ্ৰেণী বিভাগ কৰিছে। তাৰপিছত আৰু এক শ্ৰেণীৰ মানুহ থাকে যিসকলৰ চিন্তা কেৱল খোৱা বোৱাক লৈ। এইসকল লোককো প্লেটোৱে তৃতীয় শ্ৰেণীত ভাগ কৰিছে। গতিকে প্ৰথম
দ্বিতীয় আৰু তৃতীয় তিনিটা শ্ৰেণীত প্লেটোৱে ৰাষ্ট্ৰ এখনৰ জনসাধাৰণক ভাগ ভাগ কৰিছে তেওঁ কৈছে যে যিসকল ব্যক্তিৰ বিবেচনা কৰিব পৰা গুণ আছে তেওঁলোকৰ কাম হৈছে ৰাষ্ট্ৰ পৰিচালনা কৰা যিসকল ব্যক্তিৰ সাহস আছে তেওঁলোকৰ কাম হৈছে ৰাষ্ট্ৰখনক বাহিৰা শত্ৰুৰ পৰা ৰক্ষা কৰা আৰু যিসকল ব্যক্তি কেৱল ভোক লাগে তেওঁলোকৰ কাম হৈছে ওপৰৰ উল্লেখিত দুয়োটা শ্ৰেণী আৰু লগতে নিজৰ শ্ৰেণীৰ মানুহৰ বাবে দৈনন্দিন প্ৰয়োজনীয় বয়বস্তু যুগুতোৱা গতিকে এই তিনিটা শ্ৰেণী কি দ্য ৰুলাৰ্ছ দ্য soldiers দ্য peasants and artisans শাসকীয় বৰ্গ সৈন্য সামন্ত আৰু খেতিয়ক আৰু কাৰিকৰ প্লেটোৱে কৈছে যে যদি এই তিনিটা শ্ৰেণীয়ে নিজৰ নিজৰ কামবোৰ কৰি যায় আৰু নিজৰ নিজৰ কামত আটাইতকৈ পাকৈত হ'বলৈ যত্ন কৰি থাকে আৰু লগতে আন দুয়োটা শ্ৰেণীৰ কামত হস্তক্ষেপ নকৰি নিজৰ নিজৰ কামত লাগি থাকে তেতিয়াহ'লে সেইখন ৰাষ্ট্ৰত ন্যায় থাকিব আৰু সেইখন ৰাষ্ট্ৰ আদৰ্শ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব যদি আমি ছবিত চাওঁ দেখিম যে ৰজা শ্ৰেণী বা ৰুলাৰ বা শাসকবৰ্গীয় শ্ৰেণী তেখেতসকলৰ গাত বিবেচনা কৰা গুণ আছে গতিকে তেওঁলোকে দেশখন পৰিচালনা কৰিব তেওঁলোকৰ সেই গুণৰ জৰিয়তে দ্বিতীয় শ্ৰেণীৰ লোকসকলৰ গাত যিহেতু সাহস থাকে তেওঁলোকে সেই গুণৰ জৰিয়তে ৰাষ্ট্ৰখনক প্ৰটেক্ট কৰিব আৰু তৃতীয় শ্ৰেণীৰ লোকসকলে কি কৰিব ৰুলাৰ্ছ আৰু soldiers শাসকীয় বৰ্গ আৰু সৈন্য সামন্তৰ লগতে নিজৰ মানুহখিনিৰ দৈনন্দিন প্ৰয়োজনীয় বয়বস্তুবোৰ যুগুতোৱা কামত ব্যস্ত থাকিব প্ৰথম শ্ৰেণীৰ লোকসকলক গাৰ্জিয়ান বুলিও কোৱা গৈছে দ্বিতীয় শ্ৰেণীৰ লোকসকলক অক্সিলিয়াৰিজ বুলি কোৱা গৈছে আৰু তৃতীয় শ্ৰেণীৰ লোকসকলক আৰ্টিচানছ বুলি কোৱা গৈছে তৃতীয় শ্ৰেণীটোত বিভিন্ন বৃত্তিৰ মানুহ লুকাই থাকিব পাৰে যেনে শিপিনী হ'ব পাৰে খেতিয়ক হ'ব পাৰে ৰান্ধনী হ'ব পাৰে কাঠমিস্ত্ৰী হ'ব পাৰে কমাৰ হ'ব পাৰে স্বাস্থ্যকৰ্মী হ'ব পাৰে মুচি হ'ব পাৰে কবি হ'ব পাৰে বা আনকি সংগীতজ্ঞ হ'ব পাৰে আমি পিছৰটো বৈশিষ্ট্যলৈ যাওঁ প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ সেইটো হৈছে কমিউনিজম অফ ৱাইভছ এণ্ড প্ৰপাৰ্টি বা সম্পদ বা সম্পত্তি আৰু পৰিয়ালৰ সাম্যবাদ ইয়াত কি আছে তেখেতে কৈছে যে গাৰ্জেন ক্লাছৰ কাৰণে কোনো ধৰণৰ ব্যক্তিগত সম্পত্তিৰ ব্যৱস্থা নাথাকিব গাৰ্জেন ক্লাছটোৱে নিজৰ কামবোৰ কৰি যাব ৰাষ্ট্ৰখন পৰিচালনা কৰিব কিন্তু তেওঁলোকৰ ওচৰত কোনো ব্যক্তিগত সম্পত্তি নাথাকিব শাসকীয় বৰ্গ আৰু সৈন্য সামন্তসকলক তেওঁলোকে কৰা কামৰ বাবে আনকি কোনো ধৰণৰ দৰমহাও দিয়া নাযাব নগদ তাৰোপৰি শাসকীয় বৰ্গ আৰু সৈন্য সামন্তসকলৰ নিজৰ কোনো পৰিয়াল নাথাকিব তেওঁলোকৰ মাজত বিবাহো নহ'ব কিন্তু হয়তো কেতিয়াবা সাময়িকভাৱে শাৰীৰিক মিলনৰ ব্যৱস্থা কৰা হ'ব পাৰে আৰু সেই শাৰীৰিক মিলনৰ ফলত যিবোৰ সন্তান জন্ম হ'ব সেই সন্তানবোৰৰ ৰাষ্ট্ৰৰ দায়িত্বত ডাঙৰ দীঘল কৰা যাব শাসকসকলে বা সৈন্য সামন্তসকলে নিজৰ সন্তানক চিনাক্ত কৰিব নোৱাৰিব গতিকে দেখা গ'ল যে পৰিয়াল আৰু সম্পত্তিৰ সাম্যবাদ বিশেষকৈ প্ৰথম দুটা শ্ৰেণীৰ লোকৰ বাবে প্ৰযোজ্য হ'ব প্লেটোৱে তৃতীয় শ্ৰেণীৰ লোকসকলৰ কাৰণে এইটো নিয়ম প্ৰযোজ্য হোৱাৰ কথা কোৱা নাই তাৰপিছত পিছৰ বৈশিষ্ট্যটো হৈছে ইকুৱেল পজিশ্যন অফ মেন এণ্ড উইমেন পুৰুষ আৰু নাৰীৰ সম অৱস্থান পুৰুষ আৰু নাৰীৰ সম অৱস্থান মানে প্লেটোৱে কৈছে যে ৰাষ্ট্ৰখনত পুৰুষ আৰু নাৰীসকলক বেলেগ বেলেগকৈ ব্যৱহাৰ কৰা নাযাব তেওঁলোকৰ সকলোৰে কিছুমান অধিকাৰ থাকিব যেনে শিক্ষাৰ অধিকাৰৰ ওপৰত প্লেটোৱে বিশেষকৈ গুৰুত্ব দিছে সেইকাৰণে বহুতে প্লেটোক বিশ্বৰ প্ৰথমগৰাকী নাৰীবাদী চিন্তাবিদ বুলি ক'ব বিচাৰে এই কথাখিনি গুৰুত্বপূৰ্ণ কাৰণ প্লেটোৱে এনেকুৱা এটা সময়ত পুৰুষ আৰু নাৰীৰ সম অৱস্থানৰ কথা কৈছে যি সময়ত সেই সময়ৰ গ্ৰীচত প্ৰায় সকলোবোৰ নগৰ ৰাষ্ট্ৰতে নাৰীসকলৰ অৱস্থা একেবাৰে পুতৌ লগা আছিলে নাৰীসকলক ভোটাধিকাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা গৈছিলে কিন্তু প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰত তেনেধৰণৰ কোনো বৈষম্যৰ কথা তেওঁ কোৱা নাই ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ ষ্টেট কণ্ট্ৰল এণ্ড কম্পালচৰি এডুকেশ্যন ৰাষ্ট্ৰ নিয়ন্ত্ৰিত আৰু
বাধ্যতামূলক শিক্ষা ব্যৱস্থা। প্লেটোৱে কৈছে যে তেওঁ যিখন আদৰ্শ ৰাষ্ট্ৰ তাত ৰাষ্ট্ৰই জনসাধাৰণৰ শিক্ষাৰ ব্যৱস্থা কৰিব আৰু সেই শিক্ষা এটা নিৰ্দিষ্ট বয়সলৈকে বাধ্যতামূলক হ'ব। তেওঁ শিক্ষাৰ দুটা ভাগত ভাগ কৰিছে, এটা হৈছে এলিমেণ্টেৰী আৰু এটা হৈছে হায়াৰ এডুকেশ্যন। এলিমেণ্টেৰী এডুকেশ্যন বা প্ৰাথমিক শিক্ষা জন্মৰ পৰা 20 বছৰ বয়সলৈকে, তাতো তিনিটা ভাগ তেওঁ কৰিছে। এটা হৈছে জন্মৰ পৰা 6 বছৰ বয়সলৈকে। এইখিনি সময়ত শিশুসকলক ধৰ্মীয় আৰু নৈতিকতাৰ বিভিন্ন জ্ঞান দিয়াৰ কথা তেওঁ কৈছে। তাৰপিছত 7 পৰা 18 বছৰ বয়সলৈকে, ইয়াত টাইপিং মিষ্টেক হৈ আছে, 7 পৰা 18 বছৰ বয়সলৈকে তেওঁ শাৰীৰিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ কথা কৈছে। আৰু 18 পৰা 20 বছৰ বয়সলৈকে তেওঁ শিক্ষাৰ্থীসকলৰ কাৰণে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণৰ কথা কৈছে। এটা দৰকাৰী কথা হৈছে ইয়াত যে জন্মৰ পৰা 18 বছৰ বয়সলৈকে যিসকল শিক্ষাৰ্থীয়ে জ্ঞান লাভ কৰিলে আৰু যিসকলে আৰু 18 বছৰ পিছত শিক্ষা কণ্টিনিউ কৰিব নিবিচাৰে, তেওঁলোকে 18 বছৰ বয়সতে শিক্ষা সমাপ্ত কৰিব পাৰিব। আৰু যিসকলে 18 বছৰ বয়সত শিক্ষা সমাপ্ত কৰিব তেওঁলোকক পিজেন্টছ এণ্ড আৰ্টিচানছ বা তৃতীয় শ্ৰেণীৰ লোকসকলৰ শাৰীত অন্তৰ্ভুক্ত কৰা যাব। তেওঁলোকে তৃতীয় শ্ৰেণীৰ লোকসকলৰ দৰে কাম কৰিব। তেওঁৰ শিক্ষা ব্যৱস্থাত কি বিষয়বস্তু আছিলে, জিমনাষ্টিক্সৰ কথা তেওঁ কৈছে, সংগীতৰ কথা কৈছে, অংকশাস্ত্ৰ বা জ্যামিতিৰ কথা কৈছে। তেওঁ আনকি জ্যামিতিৰ ওপৰত ইমান বেছি গুৰুত্ব দিছিলে যে তেওঁ কৈছিলে যে লেট ন' ওৱান ডেষ্টিটিউট অফ জ্যামিট্ৰি এণ্টাৰ মাই ড'ৰ্ছ। তেওঁৰ শিক্ষানুষ্ঠানৰ ভিতৰতে জ্যামিতি শিকিব নোখোজা বা জ্যামিতি নজনা মানুহৰ প্ৰৱেশ নিষিদ্ধ আছিল। হায়াৰ এডুকেশ্যন বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্লেটোৱে তিনিটা ভাগ কৰিছে। 20 পৰা 30 বছৰ বয়সলৈকে শিক্ষাৰ্থীসকলক প্ৰকৃতি বিজ্ঞান আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়াৰ কথা তেওঁ কৈছে। 30 পৰা 35 বছৰ বয়সলৈকে ৰাজনৈতিক তত্ত্ব, দৰ্শন, দণ্ডাত্মক বিজ্ঞান আৰু অৰ্থনীতি বা অৰ্থশাস্ত্ৰ শিকাৰ প্ৰশিক্ষণ দিয়াৰ কথা তেওঁ কৈছে। 30 পৰা 35 বছৰ বয়সৰ পিছত যিসকলে আৰু শিক্ষা কণ্টিনিউ কৰিব নিবিচাৰে বা যিসকলে 35 বছৰ বয়সতে শিক্ষা সমাপ্ত কৰিব বিচাৰে, তেওঁলোকে মিলিটাৰী বা দ্বিতীয় শ্ৰেণীৰ লোকসকলৰ শাৰীভুক্ত হ'ব। গতিকে 35 বছৰ বয়সলৈকে পঢ়া শুনা কৰি শিক্ষাৰ্থীসকলে মিলিটাৰী বা সৈন্য সামন্তৰ শ্ৰেণীত যোগদান কৰিব পাৰে। তাৰপিছত থাকে 35 পৰা আকৌ 50 বছৰ বয়সলৈকে শিক্ষাৰ এই সময়খিনিত শিক্ষাৰ্থীসকলে ব্যৱহাৰিক শিক্ষা লাভ কৰে। দেশ এখন বা ৰাষ্ট্ৰ এখন কেনেকৈ পৰিচালনা কৰিব সেই সম্পৰ্কে তেওঁলোকে সঁচি ৰজাৰ ওচৰত বা ৰাণীৰ ওচৰত গৈ ব্যৱহাৰিক শিক্ষা ল'ব পাৰিব। 50 বছৰৰ শিক্ষা শেষ হোৱাৰ পিছতহে এজন ব্যক্তি ৰাষ্ট্ৰ এখনৰ ৰজা বা ৰাণী হোৱাৰ কাৰণে উপযুক্ত হ'ব পাৰে। গতিকে এইখিনি হৈছে প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ থাকিবলগীয়া বৈশিষ্ট্য। এই গোটেইখিনি বৈশিষ্ট্য যদি এখন ৰাষ্ট্ৰত থাকে তেতিয়াহ'লে প্লেটোৰ মতে সেইখন এখন আদৰ্শ ৰাষ্ট্ৰ। এতিয়া এই প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰক বিভিন্ন সময়ত বিভিন্ন সমালোচকে, আনকি তেওঁৰ নিজৰ শিষ্য এৰিষ্টটলেও বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰিছে। বহু সমালোচকে ক'ব বিচাৰে যে এজন আদৰ্শবাদী চিন্তাবিদ হিচাপে প্লেটোৱে আদৰ্শ ৰাষ্ট্ৰৰ যিটো তত্ত্ব আগবঢ়াইছে সেইটো বেছিভাগে কাল্পনিক, বেছিভাগে আদৰ্শবাদী, যাৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। আনকি সেই সময়ৰ গ্ৰীচৰ নগৰাষ্ট্ৰসমূহতো এনে কোনো ধৰণৰ আদৰ্শ ৰাষ্ট্ৰৰ উদাহৰণ দেখিবলৈ পোৱা নাযায়। বহু সমালোচকে প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰক ব্যৱহাৰিক দিশৰ পৰা উপযুক্ত নহয় বুলি বিবেচনা কৰে। যেনে দাৰ্শনিক ৰজাৰ যিটো শাসনৰ কথা তেওঁ কৈছে, প্লেটোৱে এনেকুৱা এজন দাৰ্শনিক ৰজাৰ কল্পনা কৰিছে যিজন ব্যক্তি সকলো ক্ষেত্ৰতে পাৰ্গত, যুদ্ধ, অস্ত্ৰ শস্ত্ৰ, শিক্ষা দীক্ষা, দৰ্শন, অংকশাস্ত্ৰ
তাৰমানে তেওঁ শাৰীৰিক আৰু বৌদ্ধিকভাৱে সকলো দিশতে শ্ৰেষ্ঠ আৰু পাৰ্গত আৰু তেনেকুৱা এজন ব্যক্তিয়ে কোনো ধৰণৰ সম্পত্তি কোনো ধৰণৰ পৰিয়ালৰ প্ৰতি পৰিয়াল বা সম্পত্তি লালসাৰ প্ৰতি মন কাণ নিদি সম্পূৰ্ণৰূপে নিজকে ৰাষ্ট্ৰৰ কামত উৎসৰ্গিত কৰিব বুলি ভবা গৈছে লগতে শিক্ষা ব্যৱস্থা থাকিব 50 বছৰ বয়সলৈকে অৰ্থাৎ সম্পূৰ্ণ 50 বছৰ বয়সলৈকে শিক্ষা দীক্ষা লৈ এজন জ্ঞানী ব্যক্তিয়ে বা এজন প্ৰাজ্ঞ ব্যক্তিয়ে কোনো ধৰণৰ ব্যক্তিগত সম্পত্তি আৰু পৰিয়ালৰ প্ৰতি থকা মোহ নাৰাখি সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ কামত নিজকে নিয়োজিত কৰিব বুলি যিটো কল্পনা বা যিটো ধাৰণা প্লেটোৱে দাঙি ধৰিছে তেনেকুৱা ধৰণৰ এজন ব্যক্তি বাস্তৱত কিমান দূৰ সম্ভৱ হ'ব সেই কথাটো সমালোচকসকলে সন্দেহ প্ৰকাশ কৰিছে তাৰোপৰি প্লেটোৱে ৰাষ্ট্ৰৰ জনসাধাৰণক তিনিটা শ্ৰেণীত ভাগ কৰিছে আৰু তিনিটা শ্ৰেণীৰ কাৰণে বেলেগ বেলেগ কামৰ দায়িত্ব তেওঁ দিছে আচলতে কেৱল এটা এটা গুণৰ ওপৰত ভিত্তি কৰি আমি ৰাষ্ট্ৰৰ নাগৰিকসকলক কেৱল তিনি ধৰণৰ কাম কৰিবলৈ বাধ্য কৰিব নোৱাৰোঁ এটো মানৱৰ মনোবিজ্ঞানিক ফালৰ পৰাও আৰু সমাজৰ সমতাৰ ফালৰ পৰাও কোনো পধ্যে মানি ল'ব নোৱাৰা এটা বিষয়বস্তু তাৰোপৰি তেওঁ শিক্ষাৰ যিটো ব্যৱস্থাৰ কথা কৈছে 50 বছৰ বয়সলৈকে এক্সটেন্সিভ কম্পালসৰি এডুকেশ্যন ষ্টেট কণ্ট্ৰল এডুকেশ্যনৰ কথা তেওঁ কৈছে 50 বছৰ বয়সলৈকে শিক্ষা দিয়াৰ যিটো ব্যৱস্থা সেইটো কিমান দূৰ বাস্তৱত পৰিণত কৰিব পৰা যাব সেই সম্পৰ্কে সমালোচকসকলে সন্দেহ প্ৰকাশ কৰিছে তাৰোপৰি তেওঁ বহুত ক্ষেত্ৰত অসমতাৰ আশ্ৰয় লৈছে তেওঁ আদৰ্শ ৰাষ্ট্ৰখনত প্ৰথম দুটা শ্ৰেণীৰ কাৰণে বহুবোৰ দায় দায়িত্ব অৰ্পণ কৰিছে আৰু তেওঁ আশা কৰিছে যে প্ৰথম দুটা শ্ৰেণীয়ে বহু ক্ষেত্ৰত নিজৰ স্বাৰ্থ ত্যাগ কৰি ৰাষ্ট্ৰৰ কামত নিজকে নিয়োজিত কৰিব আৰু কিছুমান প্ৰভিজন কিছুমান ব্যৱস্থা তেওঁ তৃতীয় শ্ৰেণীৰ লোকসকলৰ কাৰণে ৰখা নাই যেনে শিক্ষাৰ ব্যৱস্থা তেওঁ ইমান বেছি ৰখা নাই সম্পত্তি আৰু পৰিয়ালৰ সাম্যবাদৰ কথা তেওঁ তৃতীয় শ্ৰেণীৰ লোকসকলৰ কাৰণে কোৱা নাই আৰু লগতে ব্যৱহাৰৰ ক্ষেত্ৰতো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক আটাইতকৈ বেছি গুৰুত্ব দিয়া গৈছে গতিকে দেখা গৈছে যে যদিও তেওঁ ন্যায়ৰ কথা কৈছে আদৰ্শ ৰাষ্ট্ৰত ন্যায়ৰ এটা দৰকাৰী বৈশিষ্ট্য সমতাৰ তেওঁ সম্পূৰ্ণৰূপে আওকাণ কৰিছে তাৰোপৰি ইনফেৰিয়ৰ পজিশ্যন টু দ্য ৰুল অফ ল আইনৰ শাসনক তেওঁ গুৰুত্ব দিয়া নাই আইনৰ শাসনক তেওঁ গৌণ স্থানত ৰাখিছে আৰু দাৰ্শনিক ৰজা বা ৰাণী বিবেচনা কৰিব পৰা গুণকহে তেওঁ আটাইতকৈ বেছি গুৰুত্ব দিছে এইটো এটা যথেষ্ট বিপদজনক কথা হ'ব বিশেষকৈ বৰ্তমানৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত যদি আমি বিচাৰ কৰি চাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিম যে এজন ব্যক্তিৰ হাততে ৰাষ্ট্ৰৰ সমগ্ৰ ক্ষমতা যদি কেন্দ্ৰীভূত হয় তেতিয়াহ'লে যিমানেই জ্ঞানী ব্যক্তি নহওক লাগিলে সেইজন ব্যক্তিয়ে যিকোনো মুহূৰ্ততে ক্ষমতাৰ অপব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা লুকাই থাকে আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰিলে বা তেওঁ স্বেচ্ছাচাৰী শাসকলৈ ৰূপান্তৰিত হ'লে ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ অধিকাৰ ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ জীৱনলৈ ভাবুকি নামি আহিব পাৰে গতিকে ইমানখিনি সমালোচনাৰ অন্তত আমি যদি এই তত্ত্বটোৰ প্ৰাসংগিকতা বিচাৰ কৰি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম আমি এতিয়াও কিয় প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্ব পঢ়ি আছোঁ কাৰণ প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰত প্লেটোৱে যিজন দাৰ্শনিক ৰজাৰ কথা কৈছে যিজন দাৰ্শনিক ৰজাৰ বিভিন্ন ধৰণৰ গুণৰ সমাহাৰ ঘটিছে সেই গুণসমূহ আমি বৰ্তমান সময়ৰ ৰাষ্ট্ৰৰ একোজন শাসকৰ গাতো থকাটো বিচাৰোঁ যদিও আমি জানো যে সকলোবোৰ গুণ থকাটো সম্ভৱ নহয় তথাপি কোৱা আছে যে দিছ থিয়ৰী ইজ ছাকচেছফুল ইন পুটিং এ বেঞ্চমাৰ্ক ফৰ দ্য ৰুলাৰ এজন শাসকৰ কাৰণে কি কি গুণ থাকিব লাগে তাৰ এক নিৰ্দিষ্ট মান ধৰি দিছে প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্বই গতিকে সেই মানসমূহৰ ওপৰত ভিত্তি কৰি আমি একোজন শাসক ভাল নে বেয়া সেইটো আমি এতিয়াও নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ প্লেটোৱে ফাংচনেল স্পেচিয়েলাইজেশ্যনৰ কথা কৈছে কামৰ ওপৰত ভিত্তি কৰি ব্যক্তিসকলক ভাগ ভাগ কৰি দিয়াৰ কথা কৈছে অৰ্থাৎ যিজন ব্যক্তি যিটো কামত পাৰ্গত সেইজন ব্যক্তিক সেইটো কাম কৰিবলৈ দিয়া হৈছে আমি যদি বৰ্তমান সময়ত লোকৰ প্ৰশাসনৰ বিভিন্ন
ব্যৱস্থাবোৰ চাওঁ তেতিয়া দেখিম যে লোক প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ফাংচনেল স্পেচিয়েলাইজেশ্যন বা পাৰ্গত ব্যক্তিসকলক সেই কামত নিয়োজিত কৰাৰ যিটো ব্যৱস্থা গতিকে সেইটো প্লেটৰে সেই তেতিয়াৰ দিনতে কৈ গৈছে যিটো আমি এতিয়াও প্ৰেক্টিকেলি বিভিন্ন ৰাষ্ট্ৰত ব্যৱহাৰ কৰি থকা দেখোঁ তাৰ উপৰি তেওঁ কম্পালচৰি এডুকেশ্যনৰ কথা কৈছিলে 18 বছৰ বয়সলৈকে ৰাষ্ট্ৰৰ প্ৰতিজন ব্যক্তিকে বাধ্যতামূলক শিক্ষা দিয়াৰ ব্যৱস্থা তেওঁ কৈছিলে যিটো যদি আমি ভাৰতৰ পৰিপ্ৰেক্ষিতত চাওঁ এতিয়াও দেখিছোঁ যে ভাৰততো প্ৰাথমিক শিক্ষা বাধ্যতামূলক গতিকে বাধ্যতামূলক শিক্ষা আৰু ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত শিক্ষা এই দুয়োটা ব্যৱস্থাৰ কথা প্লেটৰে তেওঁৰ আদৰ্শ ৰাষ্ট্ৰত কৈ গৈছে ইকুৱেল ট্ৰিটমেণ্ট টু অল ইৰেছপেক্টিভ অফ জেণ্ডাৰ প্লেটৰে এটা বৰ দৰকাৰী কথা কৈছিলে যে লিংগ নিৰ্বিশেষে পুৰুষ আৰু নাৰীক সকলোকে সমানে ব্যৱহাৰ কৰা পুৰুষ আৰু নাৰীৰ মাজত কোনো বিভাজন ৰখা উচিত নহয় মই আগতেই কৈছোঁ যে এইটো তেখেতৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন তেওঁৰ সেই সময়ৰ তেওঁৰ সমসাময়িক বা তেওঁৰ আগৰ বা তেওঁৰ পিছৰ আনকি দাৰ্শনিকসকলৰ লেখাটো আমি এই কথাটো দেখিবলৈ নাপাওঁ পুৰুষ নাৰীক সমানে কোনেও ট্ৰিট কৰা নাই কোনেও পুৰুষ নাৰীৰ সমতাৰ কথা কোৱা নাছিলে প্লেটৰে অকলে সেই সময়ত এই কথাটো কৈছিলে গতিকে তেওঁৰ দৃষ্টিত এজন দাৰ্শনিক ৰজাও হ'ব পাৰে এগৰাকী দাৰ্শনিক নাৰীও হ'ব পাৰে যদি এজন ব্যক্তিয়ে সকলোবোৰ অৰ্হতা অৰ্জন কৰিছে তেতিয়াহ'লে সেইজন ব্যক্তি নাৰী হ'লেও তেওঁ ৰাষ্ট্ৰখন পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হ'ব সেই অধিকাৰৰ পৰা তেওঁক কোনো বঞ্চিত কৰিব নোৱাৰে গতিকে এই কথাখিনি চমুকৈ এয়াই হৈছে প্লেটৰ আদৰ্শ ৰাষ্ট্ৰৰ তত্ত্বৰ ওপৰত আলোচনা আৰু প্ৰাসংগিকতা সম্পৰ্কে আমি চমুকৈ আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে কথাখিনি শুনিবা আৰু যদি নিজৰ কিবা আৰু বেছি তোমালোকে পঢ়া শুনা কৰিছা বা নিজৰ আৰু কিবা অবজাৰভেশ্যন বা নিজৰ আৰু কিবা পৰ্যবেক্ষণ যদি তোমালোকে কৰিছা সেই সম্পৰ্কে কমেণ্টত তোমালোকে জনাব পাৰা আজিৰ কাৰণে ইমানেই পৰৱৰ্তী ক্লাছসমূহত আমি প্লেটৰ বিভিন্ন তত্ত্ব সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ